আহিছো বিতং বাতৰিলৈ APSC কেলেংকাৰীৰ এটা ডাঙৰ খবৰ জনাব বিচাৰিছো আকৌ আৰম্ভ হ'ব APSC কেলেংকাৰীৰ তদন্ত পুনৰবাৰ জনাইছো আকৌ আৰম্ভ হ'ব APSC কেলেংকাৰীৰ তদন্তৰ আওতালৈ আহিব 2013 বৰ্ষৰ আন বহু প্ৰাৰ্থী নতুনকৈ তদন্তৰ আওতালৈ আহিব লগা প্ৰাৰ্থীৰ হস্তাক্ষৰ নমুনা সংগ্ৰহ কৰিব জানুৱাৰীৰ দ্বিতীয় সপ্তাহত আৰম্ভ হ'ব এই সকল প্ৰাৰ্থীৰ হস্তাক্ষৰৰ নমুনা সংগ্ৰহ প্ৰক্ৰিয়া গুৱাহাটীৰ বিশেষ আদালতত আবেদন APSC তদন্তকাৰী বিষয়াৰ মঙ্গলবাৰে আদালতত দাখিল কৰা হ'ল APSCৰ 12 নম্বৰখন চাৰ্জশিট পুনৰবাৰ জনাইছো APSCৰ যি কেলেংকাৰী সংঘটিত হৈছিল বক্ৰপথৰে চাকৰি লোৱাসকলৰ বিৰুদ্ধে পুনৰবাৰ তদন্ত আৰম্ভ হ'ব আৰু এবাৰ 2013 বৰ্ষৰ যিসকল প্ৰাৰ্থী আছিল আন বহু প্ৰাৰ্থী আছিল যিসকলে বক্ৰপথৰে চাকৰি লৈছিল সেই সকল তদন্তৰ আওতালৈ আহিব প্ৰাৰ্থীসকলৰ হস্তাক্ষৰ নমুনা সংগ্ৰহ কৰিব আৰু জানুৱাৰীৰ দ্বিতীয় সপ্তাহত এই প্ৰক্ৰিয়াটো আৰম্ভ হ'ব প্ৰাৰ্থীৰ হস্তাক্ষৰ নমুনা সংগ্ৰহ কৰা হ'ব ইতিমধ্যে আমি জনাইছো গুৱাহাটীৰ বিশেষ আদালতত এই সন্দৰ্ভত ইতিমধ্যে আবেদন দিয়া হৈছে APSC তদন্তকাৰী বিষয়াই এই আবেদন দিছে আৰু মঙ্গলবাৰে আদালতত দাখিল কৰা হ'ল APSCৰ 12 নম্বৰখন চাৰ্জশিট আজি 12 নম্বৰ চাৰ্জশিট দিয়া হ'ল আগৰ যিখিনি আমাৰ 11টা চাৰ্জশিট দিয়া আছিল যিখিনি আমি এৰেষ্ট কৰিছিলোঁ 60 তাৰ ভিতৰত 23 জনৰ বিৰুদ্ধে আমি কিছুমান আৰু তথ্য পাইছিলোঁ সেই তথ্যখিনি স্ক্ৰুটিনিছলি আৰু মাৰ্কশিট যিখিনি আমাৰ এনমেলিজ আছিলে হেতুৰ ওপৰত আমি চাৰ্জশিট দিছোঁ আৰু যিখিনি ডকুমেণ্ট আছিল দিলোঁ আৰু ফাৰ্দাৰ ইনভেষ্টিগেশ্যন কোৰ্টৰ পৰা আমি পাৰ্মিশ্যন বিচাৰিছোঁ বাকীখিনি আৰু ফাৰ্দাৰ যিখিনি আছে কৰিব লগা কৰিবৰ কাৰণে কৰিম আমি এতিয়া সেই তেজন এৰেষ্ট হোৱা নে এইখিনি আগৰ যিখিনি এৰেষ্ট হোৱা তেওঁলোকৰ বিৰুদ্ধে দিছোঁ আৰু নতুনকৈ আমি পাৰ্মিশ্যন ল'লোঁ ফাৰ্দাৰ ইনভেষ্টিগেশ্যন এতিয়া আমি গোটেইটো এনালাইচিছ কৰি পেলাই আমি ফাৰ্দাৰ ইনভেষ্টিগেট কৰিম সকলোকে মাতিম নাই মানে কি আগত যিখিনি আমি এৰেষ্ট কৰিলোঁ সেইখিনিৰ কাম আমি শেষ কৰিলোঁ এতিয়া যিখিনি বাকী থাকি যাব আমি সকলোকে মাতিম কোনো বাদ নাযাব সকলোকে মাতিম আমি সোধপোছ কৰিম যিখিনি আমাৰ প্ৰচিডিউৰ আছে আমি ফ'ল' কৰি পেলাই যাৰ এগেইনষ্টে আমি যদি কোনোবা আমাৰ কেণ্ডিডেটৰ এগেইনষ্টে যদি পাওঁ আমি ব্যৱস্থা ল'ম এতিয়া সদ্যহতে মই আপোনাক কৈ দিব নোৱাৰিম অলপ আগবাঢ়ক আমি আৰম্ভ কৰোঁ আগন্তুক দিনত আপোনালোকে গম পাব এতিয়া নেক্সট মান্থ ফাৰ্ষ্ট উইকৰ পৰা আমি আৰম্ভ কৰিম চব আমি গোটাই লৈ পেলাই একেলগে বহি পেলাই আমাৰ টীমৰ লগত কৰিম আমি